সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি এটা বিশেষ ভিডিঅ' এটা লৈ আহিছোঁ। লকডাউনৰ সময়তে এনেকুৱা প্লাষ্টিকৰ বাস্কেট বনাইছিলোঁ বহুতকেইটা ঘৰৰ কাৰণে, এনেই আছিলোঁ কাৰণে বনাইছিলোঁ। এতিয়াও 2-3টা বাকী আছে, মানে আধা হৈ আছে, আধা বাকী আছে। এইটো প্ৰায় কমপ্লিট হৈ গৈছে। এইটো দেখিছে আপোনালোকে, এইটো প্লাষ্টিকেৰে বনোৱা। প্লাষ্টিক মোৰ ওচৰত অলপ প্লাষ্টিক আছিলে, মই ভাবিছিলোঁ এইখিনি কিবা ব্যৱহাৰ কৰিব পাৰি নেকি। তাৰপাছত এইটো এনেকৈ বনালোঁ, 2-3টা বেগ বনাইছোঁ। ধুনীয়া, বজাৰ চজাৰ কৰিবলৈ, পাচলি আনিবলৈ ভাল হয়। এতিয়া এইটো সম্পূৰ্ণ হৈ গৈছে, কিন্তু এই দুডাল হেণ্ডেল দুডাল বাকী আছে। গতিকে আজি মই হেণ্ডেল দুডাল বনাম। হেণ্ডেল দুডাল বনাই এইটো কমপ্লিট কৰি আপোনালোকক দেখুৱাম। হেণ্ডেল দুডাল কেনেকৈ বনায়, কেনেকৈ কৰিব লাগে, সেইখিনি মই আপোনালোকক দেখুৱাম। আপোনালোকে আগ্ৰহী হ'লে আপোনালোকে নিজে বনাব পাৰিব। সেইকাৰণে মই ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ বস্তুটো। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আশা কৰিছোঁ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে এনেকুৱা ধৰণৰ ক্ৰিয়েটিভিটি ভিডিঅ'বোৰ মই আপোনালোকলৈ আগবঢ়াই থাকিম, আৰু তেতিয়া আপোনালোকে চাব পাৰিব। আৰু ছাবস্ক্ৰাইব কৰিলে বেল আইকনটো বজাই দিব, তেতিয়া মোৰ নতুন ভিডিঅ'বিলাক আপোনাৰ ওচৰলৈকে আহি থাকিব আৰু আপোনালোকে চাব পাৰিব। ইয়াৰ হেণ্ডেল দুডাল কেনেকৈ বনাই, আচলতে মই এডাল বনাই ৰাখিছিলোঁ, অলপ কৰি ৰাখিছিলোঁ, কিন্তু মোৰ এইটো ইমান এটা ভাল লগা নাই। মই ভাবিছোঁ এইটো কালাৰটো এনেকুৱা বেলেগ বেলেগ কৰিব পাৰি, এনেকৈ গাঁঠি যাব লাগে। কালাৰটো বেলেগ বেলেগ কৰিব পাৰি, কিন্তু মই কালাৰটো বেলেগ বেলেগ নকৰোঁ বুলি ভাবিছোঁ। মই সম্পূৰ্ণ হোৱাইটত বনাম বুলি ভাবিছোঁ। সেইকাৰণে এতিয়া মই এইটো ৰাখি দিলোঁ। আপোনালোকক এতিয়া দেখুৱাম মই কেনেকৈ কৰিব লাগে। এইটো আপোনালোকে চাওক, এনেকুৱা ফিটাবোৰ কিছুমান বস্তুবিলাক আনিলে তাত কাৰ্টুনবিলাকত বেলবিলাক আহি যায়। সেইবিলাক বস্তু আপোনালোকে কালেক্ট কৰি ৰাখিব পাৰে, ইউজ কৰক। বহুত মানে প্লাষ্টিকৰ বস্তু পচি নাযায়। এইটো মই 2টা ফিটা লৈছোঁ, এয়া লম্বা ফিটা 2টা। এই 2টা ফিটা মই এইটো চাওক সমান কৰি লৈছোঁ, ধুনীয়াকৈ ফিটা 2টা সমান কৰি লৈছোঁ। লৈ এটা টেপ লগাই লৈছোঁ, যাতে এইটো প্লাষ্টিক বস্তু হয়তো পিছলি যায়। পিছত টেপটো খুলি দি এতিয়া কাৰণ গাঁঠিবৰ কাৰণেহে মই টেপটো লগাই লৈছোঁ। এই 2টা ল'লোঁ, আৰু প্লাছ আৰু এডাল ফিটা লৈ লৈছোঁ। এডাল ফিটা অলপ মোটা দি দিছোঁ, কাৰণ এইডাল ফিটাই মেইন ফিটা হ'ব, আৰু এইডালৰ ওপৰতে গোটেই বস্তুখিনি লোডটো পাই থাকিব। এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ, চাওক। ফিটা 2টা এনেকৈ লৈছোঁ, টেপ লগাই লৈছোঁ। টেপ লগোৱাৰ পাছত এইডাল ফিটা এই দুডালৰ মাজেৰে সোমোৱাই দিব লাগে। ইমানখিনি উলিয়াই ৰাখিব, কাৰণ পিছত যেতিয়া মই বেগটোত লগোৱাৰ সময়ত এইখিনি আকৌ তাতে মানে ফিক্স কৰিব, গাঁঠিব, বৈ দিব লাগিব। সেইটো কাৰণত ইমানখিনি উলিয়াই ৰাখিছোঁ। এতিয়া চাওক, এইটো মই এনেকৈ ল'লোঁ, আপোনালোকে চাই থাকক। এইটো এনেকৈ ল'লোঁ, লোৱাৰ পাছত মই এই যিটো ফিটা আছে, ফাৰ্ষ্ট যিটো ফিটা আছে, এই ফিটাটো মই এইফালেৰে ঘূৰাই আনিলোঁ। এইটো ফিটা লৈ এইফালে মই ঘূৰাই আনিলোঁ। এইটো ইয়াত ফিক্স কৰি দিলোঁ, টানি দিলোঁ। চাওক, এইটো ফাৰ্ষ্ট ফিটাটো ইয়াত ঘূৰাই আনিলোঁ। আৰু ছেকেণ্ড যিটো ফিটা আছে, এই ফিটাটো মই এনেকৈ ঘূৰাই আনিলোঁ। এই দেখিছে, 2টা ফিটা এটা ছাইডত হৈ গৈছে। তাৰপাছত আকৌ এই যিটো ওপৰৰ ফিটা আছিলে, ওপৰৰ ফিটাটো মাজৰ ফিটাটোৰ তলেৰে আকৌ পাক মাৰি আকৌ এইটো এটা এনেকৈ দি দিলোঁ। দেন আকৌ মই তলৰ ফিটাটো আকৌ ওপৰলৈ লৈ আনিলোঁ। এনেকৈ কণ্টিনিউ কৰি গৈ থাকিলে হ'ল। যদি বুজি পোৱা নাই, তেনেকুৱাকৈ বিভিন্ন ধৰণৰ বস্তুত বনাব পাৰে এইবিলাক বস্তু। এইটো চাওক, মই খালী বস্তুটো শিকাই দিছোঁ। এইটো ল'লে, এইটো ওপৰৰ ফিটা হয়, এইটো মাজৰ ফিটা হয়, আৰু এইটো তলৰ ফিটা হয়। ওপৰৰ ফিটাটো আপুনি এইটো এনেকৈ ল'লে, লৈ এইটো এটা পাক দিলে, আপুনি ধুনীয়াকৈ বহাই দিলোঁ। ওপৰৰ ফিটাটো ইয়াত ছাইডৰ ফালে গুচি আহিলে, এইফালে ছাইডত গুচি আহিলে, আৰু এইটো তলৰ ফিটাটো বাকী থাকিলে। এই তলৰ ফিটাটো আপুনি চেম ডাইৰেকশ্যনত ঘূৰাই দিয়ক ওপৰলৈকে। এইটো হৈ গ'ল। বহুত ইজি হয়, কিন্তু আমি আচলতে নকৰোঁ। এতিয়া মইতো আচলতে মোৰ সময় মানে মই বিভিন্ন ধৰণৰ কাম কৰি থাকোঁ কাৰণে সময় আচলতে নাটনি হয়। সেইকাৰণে বহুত বস্তু এনেকৈ পৰি থাকে। এতিয়া ভাবিছোঁ সেইকাৰণে
শেষ কৰি দিওঁ। এতিয়া যিহেতু বজাৰত গ'লেও আকৌ বেগ এখন লৈ যাব লাগে, কাপোৰৰ বেগ লৈ গ'লে বেগখন কি হয় লেতেৰা হৈ যায়, আকৌ ধুব লাগিব, কিবা কৰিব লাগিব, লেতেৰা বেগখন নিবলৈও অলপ অসুবিধা হয়, বেয়া লাগে। সেইটো কাৰণত ভাবিছোঁ বেগটো যিহেতু হৈয়ে আছে 90%, তো কমপ্লিট কৰি দিওঁ। আৰু বজাৰ চজাৰ কৰিবৰ কাৰণে পাচলি বজাৰ হওক কিবা বজাৰখিনি কৰিবৰ কাৰণে সুবিধা হ'ব। আৰু আপোনালোকে যদি এনেকুৱা বেগ বনাম বুলি ভাবে সঁচাকৈ বা ইণ্টাৰেষ্টেড হয়, এইবিলাক বেগ এনেকৈ বনাই বিক্ৰীও কৰিব পাৰে, বহুত সময় নালাগে। দৰকাৰ হ'লে আপোনালোকে মোক মেছেজ কৰিব পাৰে, বেগটো কেনেধৰণে বনাব লাগে মই সেইটো দেখুৱাই দিব পাৰিম। বহুতকেইটা ধৰণ আছে, বহুত ধৰণে আপুনি বেগটো বনাব পাৰে। ইমান ডাঙৰ কাম নহয়। বাঁহৰ কাম আচলতে কৰিবলৈ বহুতে কি হয়, বাঁহৰ খাটিবোৰ দৈবোৰ উঠাব নোৱাৰে, সেইটো কাৰণত অলপ অসুবিধা হয়। কিন্তু এইবিলাক হ'ল ৰেডিমেড বস্তু, ইয়াতে আপোনাৰ কাৰো অসুবিধা নাই। চবেই নিজে ধুনীয়াকৈ এইটো ৰোল কিনিবলৈ পায় বজাৰত আজিকালি, এনেকুৱা প্লাষ্টিক ৰোল, সেইটো আপুনি কিনি আনিব পাৰে। আনি আজৰি সময়ত ধুনীয়াকৈ নিজে বহি লৈ ধুনীয়া বা ঘৰত কিবা এটা বস্তু ৰাখিবৰ কাৰণে, ফুল চুল সজাবৰ কাৰণে তেনেকুৱা বস্তু কিছুমান বনাই ল'ব পাৰে। বহুত ভাল হয়, লাষ্টিং ভাল হয়, যিহেতু বাঁহৰ বস্তুবিলাক পটককৈ ভাঙি যায় বা পচি যায়, এইবিলাক পচি নাযায়। আৰু যি হওক বস্তুবিলাক, এইবিলাক বস্তু যিহেতু আমি মাটিত পেলাই থৈ দিলে কি হয়, এনেই প্ৰদূষণটো বেছিয়ে হয়। গতিকে যদি আমি ব্যৱহাৰ কৰি থাকোঁ, তাক ব্যৱহাৰৰ উপযুক্ত কৰোঁ, তেতিয়াহ'লে আমাৰ কাৰণেও বহুত ভাল হয়। নতুন নতুন বস্তু এইবিলাকৰ পৰাই এনেকৈ শিকি এনেকৈ বনোৱাৰ পাছত বস্তুটো প্ৰথমতে দেখিবলৈ একো নহয়, কিন্তু বস্তুটো দেখিবলৈ বহুত ধুনীয়া হয়। এতিয়া চাওক, এইটো বস্তু মই ইয়াতে ডিজাইন দি দিছোঁ, মানে বগাৰ লগত এইটো মিলাই দিছোঁ, সেউজীয়াটো এইটো দেখিবলৈ কিমান এটা ধুনীয়া। এতিয়া যোৱাকালি এটা অভিজ্ঞতা এটা কওঁ, যোৱা পৰহি এজন মানুহে গাঁৱৰ পৰা কেইটামান পাচি লৈ আনিছে, কেইটামান লৈ আনিছে, বাঁহৰ পাচি। মই আচলতে সেইবিলাক বস্তু জানো, কোনটো বস্তু কিমান ভাল, কেনেকৈ বনাইছে, কি বনাইছে মই দেখিছোঁ মানে কোৱালিটিটো বহুত এটা ভাল নহয়। মানে কি কিছুমান অসুবিধা, আজিকালি বেট পাবলৈ নাই, বেটৰ সলনি বেলেগ এটা বস্তুৰে বান্ধিছে। এতিয়া তেনেকুৱা হয় যদিও কিন্তু পাচিটো বৰ ধুনীয়া, দেখিবলৈও ধুনীয়া। বা আপুনি হেভি কামত ইউজ কৰিব নোৱাৰিলেও কেতিয়াবা মন্দিৰত প্ৰসাদ কেইটামান নিছে বা ফুল কেইটামান আনিব লাগে, বা ঘৰত কিবা সামান্য বস্তু এটা ধুব লাগে, তেনেকুৱা ব্যৱহাৰ কৰিব পাৰে। পাচিটোৰ দাম কৈছে আপোনাৰ 70 ৰুপিজ, মানে 70 টকা। এতিয়া এজন মানুহ আহি পেলাই ক'লে যে কিমান দাম, এতিয়া 70 টকা, এই ইমান দাম নেকি, এইবিলাক বস্তু ইমান দাম নেকি? মই আচলতে তেতিয়া ৰখি থাকিব নোৱাৰিলোঁ, মই ক'লোঁ যে আচলতে চিন্তা কৰক কথাটো, চাইনাৰ পৰা যেতিয়া বস্তু এটা আহে, বা আমি যেতিয়া ৰেষ্টুৰেণ্ট এখনত যাওঁ, গৈ পেলাই যেতিয়া আমাৰ কিবা এটা বস্তু খাবলৈ মন যায়, আমাক যদি কৈ দিয়ে চাহৰ লগত খোৱা বস্তুটোও যদি দাম 500 টকা কৈ দিয়ে, 500 ৰুপিজ কৈ দিয়ে, তেতিয়া আমি একো চিন্তা নকৰোঁ, কওঁ দি দিয়ক খাওঁ। কিন্তু সেই দুখীয়া মানুহজনে কি কৰিছে, পাচিটো লৈ আনিছে বিক্ৰী কৰিবৰ কাৰণে। হয়তো সেই পইচাকেইটাৰে তেওঁ ঘৰ চলিব। এতিয়া ঘটনাটো হ'ল কি, আমি তেওঁৰ সেই পাচিটো বনাওঁতে মই জনাত প্ৰায় এদিন নহ'লেও মানে আধা বেলাতকৈ বেছি লাগিছে। গতিকে আপুনি নিজে চিন্তা কৰক, যিজন মানুহে নেকি এটা কাম প্ৰায় দিনটো শেষ হোৱাৰ পাছতো যদি মানুহটোৱে কামটো কৰি উঠি 100 টকা এটা নাপায়, আৰু যদি আমি যদি নিদিওঁ আমাৰ মানুহখিনিকে, তেতিয়াহ'লে সেইখিনি মানুহৰ উন্নতি হ'ব জানো? তেতিয়াওতো নহয় না। আমি ডাঙৰ দোকানত যাওঁ, বাহিৰৰ বস্তুটো আহিছে যে এইটো যিমান টকা কৈছে ফিক্স প্ৰাইচ ফিক্স, তাতে আমি ক'বলৈও আমাৰ সাহস নাই, আৰু আমি নকওঁ, কাৰণ আমাৰ সন্মান যাব। কিন্তু আমি গাঁৱৰ সেইখিনি মানুহক আমি ক'ব পাৰোঁ যে ইমান দাম নেকি, চালনীখনৰ ইমান দাম নেকি, ডলাখনৰ ইমান দাম নেকি? এবাৰ চিন্তা কৰি চাওক, বাঁহডালৰ দাম কিমান। এডাল বাঁহ কিনিবলৈ যাওক আপুনি 150 টকা লাগিব। এজন মানুহৰ দিনটোৰ হাজিৰা কিমান? এতিয়া কথাটো হ'ল কি, আমাৰ যদি সকলোৰে মানসিকতাটো এনেকুৱাই হয়, তেতিয়াহ'লে এটা সময়ত কি হ'ব, সেই যিখিনি বাঁহ বেতৰ কাম কৰা মানুহ, সেইখিনি মানুহে কি কৰিব, কাম কৰিবলৈ বাদ দিব। আৰু ইয়াৰ ফলত কি হৈছে, আমাৰ যিটো সংস্কৃতিটো হেৰাই যাবলৈ ধৰিছে। আপুনি চাওক, মানুহে বাঁহৰ বস্তু ব্যৱহাৰ কৰিবলৈ, বাঁহৰ চালনী ব্যৱহাৰ কৰিবলৈ এৰিলে লাহে লাহে, প্লাষ্টিকৰ চালনী ব্যৱহাৰ কৰিবলৈ লৈছে। গতিকে বজাৰখন কোনে দখল কৰিছে আপোনালোকে কওক? চাইনাৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী আহিছে, আৰু প্ৰত্যেকটো বস্তুৰ আমাৰ যিটো অসমীয়া সংস্কৃতি আগতে ব্যৱহাৰ হৈছিলে, তাৰ বিকল্প হিচাপে চাইনাই বা বিভিন্ন আগশাৰীৰ দেশবিলাকে কিছুমান বস্তু বনাবলৈ আৰম্ভ কৰিছে ডেইলি ইউজত। মানুহে গম পাইছে, তেওঁলোকে গম পাইছে যে এইবিলাক বস্তু ডেইলি ইউজ হয়, এইবিলাক বস্তু বিক্ৰী হ'বই,
গতিকে সেইকাৰণে সেইটো বস্তু ওলাইছে আৰু সেইবিলাকক আমি এতিয়া আঁকোৱালি লৈছোঁ আৰু আমাৰবিলাকক আমি এৰি দিছোঁ। গতিকে ই আমাৰ কাৰণেই বা আমাৰ জাতিটোৰ কাৰণে ই এটা শুভ লক্ষণ নহয়। গতিকে আচলতে এতিয়া চিন্তা কৰা উচিত, কাৰণ আমি যিখন সমাজত থাকি ডাঙৰ হৈছোঁ, যিটো সংস্কৃতি বা যিটো আচাৰ ব্যৱহাৰ আমাৰ কাৰণে যোগ্য হয়, সেইবিলাকৰ কথা আমি চিন্তাই কৰিব লাগিব সদায়। যদি আমিয়ে চিন্তা নকৰোঁ কোনে কৰিব? গতিকে আমি নিজৰ সমাজখনৰ কথা চিন্তা কৰা উচিত। গতিকে সেইকাৰণে মাজে মাজে এইবিলাক কথা আমাৰ মনলৈকে আহে মাজে মাজে, আৰু যিবিলাক মানুহক ক'ব পাৰি বুলি ভাবোঁ সেইবিলাক মানুহৰ লগত কওঁ, শ্বেয়াৰ কৰোঁ, আলোচনা কৰোঁ। সেয়াই আপোনালোকেও কথাবিলাক অকল এইটো দিশত বুলিয়েই নহয়, সকলোবিলাক দিশতেই আমি পাৰিলে আমি আমাৰ লগতে আমাৰ ওচৰ চুবুৰীয়া বা আমাৰ ওচৰৰ সেই মানুহখিনিকো আগুৱাই লৈ যাব লাগে, যিখিনি মানুহক আচলতে আগুৱাই যাবৰ কাৰণে হাতত ধৰিব লগা হয় বা অলপ সহায় কৰিবলগীয়া হয়। গতিকে সেই মানুহখিনিক আমি সহায় কৰাটো বহুতেই জৰুৰী। আৰু আমি এনেকুৱা আমি ডাইৰেক্ট নহয় ইনডাইৰেক্টলিও আমি সহায় কৰিব পাৰোঁ যিকোনো মানুহক। আমি এতিয়া সকলো মানুহক সহায় কৰিবলৈ যাওঁতে আমি বোলে টকা পইচাই দিব লাগিব সেইটো নহয়। এতিয়া মই যেনেকৈ আপোনালোকক কথাটো ক'লোঁ যে আমি মানুহজনে, কোনোবা মানুহ এজনে হয়তো গাঁৱৰ মানুহ এজনে কিবা এটা বস্তু বিক্ৰী কৰিব আনিছে, সেই বিক্ৰী কৰা বস্তুটো আমি কিনিলোঁ বা আমি বেলেগ এখন দোকানত নগৈ সেই বস্তুটো আমি তাৰ পৰা কিনিলোঁ। গতিকে সেইটো এটা তেওঁক সহায় কৰাই হ'ল, সেইটো এটা তেওঁৰ কাৰণে উপকাৰ হয়। গতিকে আমি ডাইৰেক্ট তেওঁক পইচা দি সহায় কৰিব নোৱাৰিলেও তেনেকৈ ইনডাইৰেক্টলি আমি যিমান পাৰোঁ আমি চেষ্টা কৰাটো উচিত। তেতিয়াহে আমাৰ সমাজখন লাহে লাহে উন্নতিৰ পথত আগুৱাই যাব। কথা কৈ থাকি মোৰ এই দুডাল হৈ গ'ল। চাওক, দুডাল বনালোঁ, ধুনীয়া দুডাল বনাই ল'লোঁ। এয়া দুইডাল সমান জোখৰ কৰিছোঁ, সমানে কৰি লৈছোঁ। এতিয়া মই অকণমান যিখিনি বহুত বেছি লাম্বা আছে সেইখিনি অলপমান কাটি দিম আৰু বাকীখিনি পিছত কাটিম। এতিয়া হৈ গ'ল। এতিয়া মই এইকেইডাল ইয়াত এনেকৈ ধুনীয়াকৈ লগাম, ইয়াতে এনেকৈ লগাম। এতিয়া চাওক, এইডাল এনেকৈ আছে ন, এনেকৈ বান্ধাই আছে। এইটো মই এই টেপটো এতিয়া খুলি নিদিওঁ, অকণমান দেৰিকৈ খুলি দিম। আৰু ইয়াতে আপুনি কেলকুলেশ্যন কৰি ল'ব পাৰে নিজে কোনখিনিত লগাব। মই এইটোত লগাম, ইমান মানৰ পৰা লগাম, ইমান মানৰ পৰা ওপৰলৈ এইখিনি কথাখিনি থাকিব, বাকীখিনি তলত থাকিব। গতিকে ইমানখিনিৰ পৰা দি দিওঁ। এইটো ইয়াতে সোমোৱাই দিছোঁ, দেখিছে? চাওক, ইয়াতে এইটো এনেকৈ মাজৰটো সোমোৱাই দিছোঁ প্ৰথম। মাজৰটো এনেকৈ সোমোৱাই একদম তললৈকে লৈ আনিম। এতিয়া চাওক, ইমানখিনিলৈকে সোমোৱাই দিলোঁ। এইফালে সোমোৱাই দি এইটো টানি দিলোঁ, ইয়ালৈকে টানি দিম, ইয়ালৈকে টানি দিলোঁ, এনেকৈ টানি দিলোঁ। এতিয়া মই এইটো টেপটো খুলি দিম, টেপটো খুলি দিলোঁ। এটা ছাইড এইটো আৰু এটা ছাইড এইটো ছাইডত কৰি দিম। এটা ছাইড এইটো ছাইডটো এইফালে আছে, এই তলৰ ছাইডটো যিটো আছিলে এইটো ছাইডটো ঘূৰাই দিলোঁ, এনেকৈ ক্ৰছ কৰি দিলোঁ, এইফালে ঘূৰাই দিলোঁ আৰু এইটো এইফালে ঘূৰাই দিলোঁ। এতিয়া মই এইকেইটা আপোনাৰ এনেকৈ লৈ, এইটো দেখিছে, এনেকৈ লৈ এইফালে ছাইডত যিটোৰ ফালে গুচি যায় সিটোৰ ফালে এনেকৈ সোমাই লৈ যাওঁ আৰু তাৰপাছত আকৌ তাৰ পৰা ক্ৰছ কৰাই দিম, অলপমান টাৰ্ণিং কৰাই দিম। এয়া চাওক, এইটো অকণমান বাকীকেইটাতকৈ এইটো চাইজটো অকণমান ডাঙৰ আছিলে, সেইকাৰণে এইটো অকণমান ছাইডৰ ফালে এৰুৱাই দিছোঁ। এইখিনি বেলেগ হয়, কাটি দিম পিছত। এতিয়া চাওক, ইয়াৰে যি ছাইডৰ দুডাল আছিলে, এডাল এনেকৈ সোমাই লৈ গৈ ইয়াত পালোঁ, আৰু এডাল এনেকৈ সোমাই আনি পেলাই ইমানত পালোঁ, আৰু যিটো মাজৰডাল আছিলে সেইডাল তললৈ গ'ল। এতিয়া মই ইয়াৰ পৰা কি কৰিম, এনেকৈ ক্ৰছ কৰাম, এইটো মাজৰটো এইটো এনেকৈ ক্ৰছ কৰাম, এনেকৈ ভাঁজ কৰি লৈ পেলাই আকৌ ইফালে এনেকৈ অলপ সোমোৱাই দিম। তেতিয়াহ'লে এই ছাপৰ্টটো পাব। আৰু এইফালৰটো এনেকৈ ভাঁজ কৰি লৈ এইটো ইমানমানলৈকে ইয়াতে সোমোৱাই দিম, দি পেলাই কাটি দিম, আৰু এইটো এনেকৈ দিম, তেতিয়া এইটো ধুনীয়া ছাপৰ্ট পাব। ইমান সময় বহুত সময় বহি থাকিলোঁ, কামটো হৈ গ'ল। চাওক, আপোনালোকক দেখুওৱা ধৰণে মই সেইকেইটা লগালোঁ, ধুনীয়াকৈ এয়া লগালোঁ। এয়া এনেকৈ আহি পেলাই এতিয়া ইয়ালৈকে লৈ আনিলোঁ, লৈ আনি ইয়াতে ভাঁজ কৰি আকৌ ইফালে লৈ গ'লোঁ। তেতিয়া মানে এতিয়া প্ৰেছাৰ পৰিলেও এতিয়া ওলাই যোৱাৰ চান্স নাথাকে, এইটো ৰৈ যাব।
আকৌ ঠিক তেনেকৈ এইফালে যিডাল আছিলে এইডাল ইয়ালৈকে লৈ আনিলোঁ, লৈ আনি ইয়াৰ পৰা ভাঁজ কৰি ইয়ালৈকে লৈ গ'লোঁ। তাৰপাছত আকৌ এইফালৰডাল এনেকৈ লৈ গ'লোঁ, লৈ গৈ ইয়াৰ পৰা এনেকৈ লৈ এইটো গেপটো দুটা ছাইডত সমান মেইনটেইন কৰিছোঁ, এইফালে গেপটো মেইনটেইন কৰিছোঁ, মানুহ হৈ গ'ল। এতিয়া ইমান ধুনীয়া হৈ গ'ল, চাওক হেভি মানে পূৰা ধুনীয়া পাচলি চাচলি বজাৰ কৰিবলৈ ধুনীয়া হৈ যায়। এইটো ভিতৰখন ধুনীয়া, দেখিবলৈও বহুত ধুনীয়া, খালি অলপ কষ্ট হয় বনাওঁতে, প্লাষ্টিকৰ বস্তু অলপ জুৰিটো। এতিয়া চাওক মগবিলাক কেনেকুৱা হৈ গৈছে, খোলা হৈ গ'ল একদম। যিয়ে নহওক তথাপিও এইবিলাক বস্তু বনাই ভাল লাগে। এনেকৈ মই সময় পালে এইবিলাক কৰি থাকোঁ। আৰু আজি ৰবিবাৰ আছিলে, ৰবিবাৰৰ এইটো বিশেষ কামটো কৰিলোঁ। এতিয়া আৰু বেলেগ কামবিলাক কৰিব লাগিব। শেষত আপোনালোকক আকৌ ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ। ধন্যবাদ জনাই আৰু যদি আপোনালোকৰ মোৰ এইবিলাক বস্তু ভাল লাগিছে, মোৰ কামটো যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিব, জনাব কেনেকুৱা হৈছে। আৰু যদি কিবা কথা বেয়া পাইছে তেতিয়াহ'লে ডিছলাইকটো মাৰি দিব, কোনো কথা নাই, বেয়া নাপাওঁ। আৰু যদি ভাল পাইছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো SD চহৰীয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়া আৰু বেলটো বজাই দিব, তেতিয়াহ'লে আগলৈকে আৰু এনেকুৱা ভিডিঅ'বিলাক পাই থাকিব। মই ডেইলি ইউজৰ কিছুমান ক্ৰিয়েটিভিটি বস্তু কিছুমান দি থাকিম আপোনালোকে চাই থাকিব। ধন্যবাদ।